গান গাব লাগিবতো মই ঠিকে ভাবিছিলোঁ ঠিক আছে মই গাবলৈ আহিম আহিবা আচলতে তুমি যাবা বুলি শইকীয়াক মই এক প্ৰকাৰ কথাই দিছোঁ হয় নেকি মই যাম কিন্তু মোৰ দুটামান চৰ্তও আছে মানে তুমি আংকলৰ পৰা পইচা বিচাৰিবা নি নিশ্চয় আৰু তেখেতে এখন বিলাত এটা চহী কৰিলে লাখ লাখ টকা ল'ব পাৰে মই মোৰ 4-5 টকা এনেই কিয় গাম ঠিক আছে টকা দি দিব আৰু যদি নিদিয়ে মই নাই মই জানো এখন শ্বট পইচাৰ প্ৰব্লেম নাই বাৰু মোৰ দ্বিতীয় চৰ্ত পাৰ্টিটোত মদ অৰ্থাৎ ড্ৰিংকছ ছাৰ্ভ কৰিব নোৱাৰিব কি ড্ৰিংকছ ছাৰ্ভ কৰিব নোৱাৰিব তেতিয়াহ'লে মানুহে পাৰ্টিটোত কৰিব কি আৰে কিয় মোক কি কৰিবলৈ মাতিছে ইমন এজন অসমীয়া গায়কে গান গাই থাকোঁতে মোবাইলত কথা পাতি থাকিব পাৰিব ডাঙৰকৈ হাঁহিব পাৰিব এই আগষ্ট মাহতো মাজে মাজে বিহু বিহু বুলি চিঞৰি থাকিব পাৰিব আৰু যদি সেইবোৰ নহয় বুলি তেখেতে এখন ষ্টাম্প পেপাৰত লিখি চহী কৰি দিয়ে মই পাৰ্টিটোত গান গাম মোক পইচা দিব নালাগে ব'লা আমি যাওঁ যাওঁ মানে মোৰ পাপাক ইমান ইনচাল্ট কৰি তুমি যাওঁ বুলি ক'লে মই তোমাৰ লগত যাম বুলি ভাবিছা